মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকক আজিৰ পাঠলৈ স্বাগতম জনালোঁ। আজি আমি অসমৰ অন্যতম এক জনগোষ্ঠী চাহ জনগোষ্ঠীসকলৰ বিষয়ে আলোচনা কৰিম। অসমলৈ বিভিন্ন সময়ত বিভিন্ন প্ৰান্তৰ পৰা অনেক নৃগোষ্ঠীৰ প্ৰব্ৰজন ঘটিছিল। অসমলৈ ভিন ভিন সময়ত ভিন ভিন ঠাইৰ পৰা অনেক নৃগোষ্ঠী মানে মানৱ গোষ্ঠীৰ প্ৰব্ৰজন ঘটিছিল। প্ৰব্ৰজন কৰা মানে এখন ঠাইৰ পৰা আহি আন এখন ঠাইত বসবাস কৰা। ভাৰতবৰ্ষৰ কেইবাখনো ৰাজ্যৰ পৰা চাহ জনগোষ্ঠীৰ লোকসকল অসমলৈ আহিছিল। ভাৰতবৰ্ষৰ বিভিন্ন ৰাজ্য বিহাৰ, উৰিষ্যা, মধ্যপ্ৰদেশ এইবিলাক ৰাজ্যৰ পৰা অসমলৈ চাহ জনগোষ্ঠীৰ লোকসকল আহিছিল। কিন্তু এই জনগোষ্ঠীৰ লোকৰ প্ৰব্ৰজন স্বাভাৱিক নাছিল। তেওঁলোক কিন্তু স্বাভাৱিকভাৱে আমাৰ অসমলৈ অহা নাছিল। তেওঁলোকক আনিছিলে ইষ্ট ইণ্ডিয়া কোম্পানীয়ে চাহ শ্ৰমিকৰ চাহিদা পূৰণ কৰিবলৈ। কোম্পানীয়ে 1835 চনৰ পৰা উজনি অসমৰ চাবুৱাত প্ৰথমে চাহৰ পদ্ধতিগত ৰোপণ কাৰ্য আৰম্ভ কৰে। 1835 চনতেই উজনি অসমৰ চাবুৱা নামৰ ঠাইত প্ৰথমে চাহৰ পদ্ধতিগত ৰোপণ কাৰ্য আৰম্ভ কৰে। ইয়াৰ 4 বছৰৰ পাছত অসম চাহ কোম্পানীৰ গঠন হয় আৰু অসম চাহ কোম্পানীৰ অধীনত চাহ খেতি লাহে লাহে প্ৰসাৰিত হৈছিল। কিন্তু প্ৰয়োজন অনুসৰি থলুৱা শ্ৰমিকৰ অভাৱ ঘটিছিল, থলুৱা কাম কৰা মানুহৰ অভাৱ ঘটিছিল। সেইকাৰণে চীন দেশ আৰু ভাৰতবৰ্ষৰ বিভিন্ন ঠাইৰ পৰা শ্ৰমিক সংগ্ৰহ কৰাৰ কথা চিন্তা কৰিছিল। তাৰ কাৰণে কোম্পানীয়ে কিছু মধ্যভোগী নিয়োগ কৰিছিল। শ্ৰমিক সংগ্ৰহ কৰিবৰ কাৰণে কোম্পানীয়ে কিছু মধ্যভোগী নিয়োগ কৰিছিল। এইসকল মধ্যভোগীয়ে পশ্চিমবংগ, বিহাৰ, ঝাৰখণ্ড, ছত্তীশগড়, মধ্যপ্ৰদেশ, উত্তৰ প্ৰদেশ, অন্ধ্ৰপ্ৰদেশ, মাদ্ৰাজ আদি ৰাজ্যৰ পৰা শ্ৰমিক সংগ্ৰহ কৰি অসমলৈ আনিছিল। এনেদৰে অসমলৈ শ্ৰমিক সংগ্ৰহ কৰি অনা কাৰ্যক মজদুৰ চালান বুলি কোৱা হৈছিল। এই মজদুৰ চালান আকৌ দুই ধৰণৰ আছিল। এটা হ'ল গিৰমিটীয়া চালান, আনটো হ'ল আৰকাঠীয়া চালান। লিখিত চুক্তি অনুসৰি নিৰ্দিষ্ট সময়ৰ বাবে শ্ৰমিক অনাটোক গিৰমিটীয়া চালান বুলি কয় আৰু কোনো চুক্তি নকৰাকৈ চলে বলে কৌশলে সংগ্ৰহ কৰাটোক আৰকাঠীয়া চালান বুলি কোৱা হৈছিল। অসম চাহ কোম্পানীয়ে 19 শতিকাৰ মাজভাগত হাজাৰিবাগ জিলাৰ পৰা পোনপ্ৰথমে 652 জন শ্ৰমিক সংগ্ৰহ কৰি আনিছিল। যদিও সেইসকল শ্ৰমিক অসম আহি নাপালেই। কি কাৰণে নাপালেহি? ৰোগাক্ৰান্ত হৈ আধাখিনি শ্ৰমিকৰ আধ বাটতে মৃত্যু হ'ল আৰু বাকীসকল উভতি গ'ল। সেই 652 জন শ্ৰমিক আনিছিলে যদিও গোটেইখিনি আহি অসম নাপালেহি। কিছুমানৰ বেমাৰ হ'ল, আধ বাটতে মৃত্যু হ'ল আৰু কিছুমান উভতি গুচি গ'ল। ইয়াৰ পাছত চোটনাগপুৰ অঞ্চলৰ পৰা কোম্পানীয়ে মধ্যভোগীৰ দ্বাৰা শ্ৰমিক সংগ্ৰহ কৰে। এইসকল শ্ৰমিকৰো কিছু অংশহে অসমৰ মাটিত ভৰি দিবলৈ সক্ষম হয়। আন একাংশৰ বাটতে মৃত্যু ঘটে। কিন্তু লাহে লাহে শ্ৰমিকৰ সংখ্যা বৃদ্ধি পায়। 1877 চনত চুক্তিবদ্ধ শ্ৰমিকৰ সংখ্যা হয়গৈ 46,765 জন। চুক্তিবদ্ধ শ্ৰমিক মানে গিৰমিটীয়া চালানত অনা। যিহেতু ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ পৰা শ্ৰমিকসকল আহিছিল, সেয়ে তেওঁলোকৰ জাতি, বৰ্ণ, ধৰ্ম, ভাষা, কৃষ্টি, সংস্কৃতি আছিল বেলেগ বেলেগ। জাতি, ধৰ্ম, বৰ্ণ, কৃষ্টি, সংস্কৃতি বেলেগ বেলেগ হ'লেও তেওঁলোক সকলোৱে আহি একে চাহ উদ্যোগৰ পৰিৱেশত কাম কৰিব লগা হৈছিল। প্ৰথম অৱস্থাত কিছু অসুবিধাৰ সৃষ্টি হ'লেও সময় বাগৰাৰ লগে লগে পাৰস্পৰিক সংযোগ আৰু সৌহাৰ্দ্যৰ ভাৱ গঢ়ি উঠিল। চুক্তিবদ্ধ এচাম কৰ্মী নিজ ঠাইলৈ উভতিল যদিও বাকীসকল এই অসমকে নিজ ভূমি বুলি ভাবি ৰৈ গ'ল। কিছুমান মানুহ নিজৰ ঠাইলৈ উভতি গ'ল যদিও কিছুমানে আকৌ অসমকে নিজৰ মাতৃভূমি বুলি ভাবি ৰৈ গ'ল। অসমতে স্থায়ীভাৱে থাকি যোৱা শ্ৰমিকসকলৰ মাজত উমৈহতীয়া এটা সংযোগী ভাষা গঢ় লৈ উঠিল, যাক বাগানীয়া ভাষা বুলি অভিহিত কৰা হয়। আচলতে বাগানীয়া ভাষা নহয়, ই এটা দোৱানহে। এতিয়াও এই ভাষাৰ পৰ্যায়লৈ উন্নীত হোৱা নাই। চাহ জনগোষ্ঠী এতিয়া অসমৰ সমাজ জীৱনৰ এক অন্যতম বৃহৎ অংশ। চাহ শ্ৰমিক আৰু প্ৰাক্তন চাহ শ্ৰমিকসকলকে ধৰি চাহ জনগোষ্ঠীৰ লোকৰ সংখ্যা প্ৰায় 60 লাখ। এওঁলোকৰ ভিতৰত হিন্দু আৰু খ্ৰীষ্টান ধৰ্মাৱলম্বী লোকৰ সংখ্যা সৰহ। এই চাহ জনগোষ্ঠীসকলৰ ভিতৰত হিন্দু আৰু খ্ৰীষ্টান ধৰ্মাৱলম্বী লোকৰ সংখ্যাই সৰহ। হিন্দুসকলৰ বেছিভাগেই শাক্তধৰ্মী আৰু জড় উপাসক। দুৰ্গা, কালী, মনসা আদি অনেক দেৱ দেৱীৰ পূজা কৰে। অনুকূল ঠাকুৰৰ অনুগামীৰ সংখ্যাও একেবাৰে তাকৰ নহয়। চাহ জনগোষ্ঠী সমাজখনৰ মাজত অনেক জাতি, উপজাতি আৰু সম্প্ৰদায় আছে। ইয়াৰ কিছুমান হ'ল ওৰাও, মুণ্ডা, চাওতাল, কুৰ্মী, তাঁতী, ঘাটোৱাৰ, গোৱালা, কমাৰ, কহাৰ, কালিন্দী, কিষাণ, কৈৰী, খাৰিয়া, খণ্ডাইত, খদাল, গড়, গড়াইত, গঞ্জু, গাজলো, ঘাচি, গণ্ড, চাওৰা, বৰাইক, চুৰি, চবৰ, তাছা, তেলী, তুৰী, তেলেঙা, চাহু, হাজাম, নাগবংশী, পাটৰ, ধানোৱাৰ, পানিকা, পৰজা, বাউৰিক, বক্তি,
বাৰসৈ, বেদিয়া, ভূমিজ, ভক্তা, মানকী, মাহলী, মুদী, মিৰ্ধা, ৰবিদাস, ৰাজোৱাৰ, ৰোহিদাস, লোহাৰ, হাৰী ইত্যাদি। এইসকল হ'ল চাহ জনজাতিৰ জাতি আৰু উপজাতি বা সম্প্ৰদায়ৰ লোক। অসমৰ ব্ৰহ্মপুত্ৰ আৰু বৰাক উপত্যকাৰ চাহ বাগিচাত দীৰ্ঘকাল ধৰি বসবাস কৰি অহা চাহ জনগোষ্ঠীৰ লোকসকল অসমীয়া সমাজৰ অপৰিহাৰ্য অংগ হৈ পৰিছে। অপৰিহাৰ্য অংগ মানে এৰাব নোৱাৰা অংগ হৈ পৰিছে। অসমীয়া ভাষা সংস্কৃতিক আঁকোৱালি ল'লেও চাহ জনগোষ্ঠীৰ লোকসকলৰ নিজস্ব পৰিচয় আছে। তেওঁলোকৰ নিজা কৃষ্টি সংস্কৃতি, আচাৰ ব্যৱহাৰ একেবাৰে লোপ পোৱা নাই। কৰম, টুচু আৰু সৰহাই চাহ জনগোষ্ঠী সমাজৰ অতি জনপ্ৰিয় উৎসৱ। কৰম পৰৱৰ ঝুমুৰ নৃত্য গীতে চাহ জনগোষ্ঠী সমাজৰ নিজস্ব পৰিচয় দাঙি ধৰে। কৰম পূজাৰ ঝুমুৰ নৃত্য গীতে তেওঁলোকৰ এটা নিজস্ব পৰিচয় দাঙি ধৰে। অসমৰ সমাজ জীৱনৰ এক গুৰুত্বপূৰ্ণ অংগ হৈ চাহ জনগোষ্ঠী সমাজখন বহুত দিশত পিছ পৰি আছে। মানে এটা ঔদ্যোগিক আবেষ্টনীৰ মাজত বসবাস কৰি থকাৰ কাৰণে, চাহ উদ্যোগৰ আশে পাশে ঔদ্যোগিক আবেষ্টনীৰ মাজত বসবাস কৰি থকাৰ কাৰণে তেওঁলোকে অসমীয়া সমাজখনৰ লগত মিল হ'বলৈ কিছু দিন লাগিল। সেইকাৰণে তেওঁলোক বহু ক্ষেত্ৰত পিছ পৰি থাকিলে। ৰাজ্যৰ অৰ্থনীতিত উল্লেখযোগ্য ভূমিকা গ্ৰহণ কৰা চাহ শ্ৰমিকসকলৰ আৰ্থিক অৱস্থা টনকিয়াল নহয়। জীৱন ধাৰণৰ মান অতি নিম্ন খাপৰ। চাহ শ্ৰমিকৰ দৈনিক মজুৰি তুলনামূলকভাৱে কম। নিৰক্ষৰতাৰ হাৰ ৰাজ্যৰ গড় হাৰতকৈ বহুত বেছি। মানে সেই ঔদ্যোগিক আবেষ্টনীৰ মাজত থকাৰ কাৰণে শিক্ষা দীক্ষাৰ ক্ষেত্ৰতো তেওঁলোকৰ বেছি গুৰুত্ব নিদিয়াৰ কাৰণে নিৰক্ষৰতাৰ হাৰটো বেছি। ভালদৰে শিক্ষাৰ পোহৰ নপৰা চাহ জনগোষ্ঠী সমাজখনক অন্ধবিশ্বাস আৰু কুসংস্কাৰে আৱৰি আছে। ভূত প্ৰেত, ডাইনী, বেজ মন্ত্ৰ, পূজা পাতল আদিয়ে প্ৰভাৱিত কৰি ৰাখিছে। দৰাচলতে যুগ যুগ ধৰি বাগিচা কৰ্তৃপক্ষৰ কঠোৰ অনুশাসন আৰু আৰ্থিক সংকটৰ মাজত জীৱন নিৰ্বাহ কৰিব লগা হোৱাৰ কাৰণে বহিৰ্জগতৰ প্ৰভাৱৰ পৰা চাহ শ্ৰমিকসকল বহু দূৰতে ৰৈ গৈছিল। কিন্তু লাহে লাহে অৱস্থাৰ পৰিৱৰ্তন হ'বলৈ ধৰিছে। বাগিচাৰ কৰ্তৃপক্ষৰ লগতে চৰকাৰে কল্যাণমূলক আঁচনি গ্ৰহণ কৰিলে চাহ জনগোষ্ঠী সমাজখন সময়ৰ লগত খোজ মিলাই আগবাঢ়িব পাৰিব। অকল চাহ জনগোষ্ঠীসকলৰ বিষয়ে থুলমূলকৈ আজি এইখিনি আলোচনা কৰা হ'ল। পাঠত তোমালোকক চাহ জনগোষ্ঠীৰ কেইবাজনো বিশিষ্ট ব্যক্তিৰ বিষয়ে দিছে। তোমালোকে পাঠৰ পৰা এইখিনি পঢ়ি ল'বা। আজিলৈ সামৰিছোঁ। ধন্যবাদ।